আজি ৰাতিপুৱা শুই উঠি মই চাইকেলখন লৈ মাথাউৰ পিনে গৈছিলোঁ। মাথাউৰিটো জেচিবিৰে খান্দি কিবা এটা কৰি পেলাইছে, কিন্তু 2 দিন পিছত মাথাউৰিটো ধুনীয়াকৈ বোলে প্লাষ্টাৰ কৰিব। ভালেই কথা। তাৰপিছত মই চকলৈ গৈ মাংসকণ লৈ আহিলোঁ। মাংসখিনি লৈ আহি থাকোঁতে দেখা পালোঁ যে গাঁৱৰ দাদা এজনে বাঁহ বিক্ৰী কৰিবলৈ গৈ আছে। তেখেতে মোৰ কেমেৰাটো দেখা পাই পূৰা কেৰাকৈ চালে আজি আৰু। কিছু সময়ৰ পিছত গাঁৱলৈ গেছ কোৰিয়াৰ গাড়ীখনে আহি পেলাই আমাৰ গেছটো শেষ হৈছিলে, গতিকে গেছটো ৰিফিল কৰি ল'লোঁ। লগতে বৌহঁতৰ গেছটো ৰিফিল কৰাত সহায় কৰি দিলোঁ। তাৰপিছত মই মাংসখিনি ধুনীয়াকৈ ফুলকবিৰ সৈতে বনাই দিলোঁ, যিহেতু আজি ঘৰত কোনো মানুহ নাই। মাংসখিনি বনাই উঠি তৃপ্তিৰে এসাঁজ খাই ধুনীয়াকৈ টোপনি মাৰি দিলোঁ। আবেলি সময়ত শুই উঠি মই পথাৰলৈ গ'লোঁ, আৰু এই জেগাখিনি হৈছে মোৰ সকলোতকৈ ফেভৰেট প্লেচ। মনটো ভাল লাগিলেও ইয়াতে আহোঁ, বেয়া লাগিলেও ইয়াতে আহোঁ, খং উঠিলেও ইয়াতে আহোঁ। আৰু এইখন হৈছে আমাৰ ঘৰৰ ধাননি পথাৰখন। ধান নাই বাৰু এতিয়া। গৰু চৰু লৈ মই সন্ধিয়া ঘৰলৈ আহিলোঁ। ভণ্টিয়ে গ'লে বোলে চকলৈ যাওঁ।